অ দাদা শুনা পাইছোঁ বোলে বিমলক লৈ যোৱাৰ কাৰণে বোলে আপোনাৰ বিয়া কেঞ্চেল হ'ল হয়নে? কি ক'বা আৰু বৰ কওকচোন। কথা বুজিছা। তাক মই নিনো বুলিয়ে ভাবিছিলোঁ। হয় সি নিজেই ৰাতিপুৱা সময়ত যাব ওলালোঁ আৰু ৰাতিপুৱা সময়ত বোলে ফোন কৰি ক'লে যাওঁ বোলে মোক শ্বশুৰবাৰে মাতিছিলে হয় তাৰপৰা আহোঁগৈ। তাৰপিছত সি ক'লে বোলে ময়ো যাওঁ, ময়ো সেইফালে টাউনৰ ফালে কাম এটা আছে, হয় ময়ো যাওঁ। মই বোলো কি কাম? বোলে হ'ব তই বোলে ৰখচোন বোলে 5 মিনিট ৰখ, মই ওলাই পেলাই গৈ আছোঁ। ৰখিছোঁ 1-1.5 ঘণ্টা ওপৰত ৰখিলোঁ, অহা নাই। ফোন কৰোঁ বোলে গৈ আছোঁ। আহিলে, আহি পেলাই টাউন নাপাওঁতে তোমাৰ ৱাইন শ্বপখন পাই যায়, সেই ৱাইন শ্বপখনৰ গুৰিতে তোমাৰ সোমাই দিলে। বোলে নহয় বোলে ৰখাচোন বোলে গাঁৱত বোলে নাপায় নহয়, আকৌ ৰিটাৰ্ণ আহোঁতে কিমান দেৰি হয় কি ঠিক কথা নাইকিয়া, তই গতিকে ইয়াৰ পৰাই কিবা এটা লৈ লওঁ এতিয়া। বোলে নালাগে মই বোলো এতিয়া কোনো কাৰণ নল'বি তই, বোলে আহোঁতে লৈ আহিম। নাই সি মোক কোনো কথাই নুশুনে বোলে, তই পইচাই দিব নালাগে, মই ল'ম, তই হেৰি কৰিবি খালি, তই জাষ্ট মোক খালি এডজাষ্ট কৰি দে, 5 মিনিট দে। তাক মানে বস্তুটো লাগেই, তাক বস্তুটো লাগেই আৰু। গ'ল ৱাইন শ্বপৰ পৰা আনিছে তোমাৰ একেবাৰে ডাঙৰ ফুল এটা লৈ গুচি আহিলে নহয়। আনি পেলাই বেগত ভৰাই লৈছে। মই বোলো হেৰৌ বোপাই তই তালৈ ভৰাই ল'লি, শ্বশুৰবাৰীটো দেখা পালেতো আৰু মোকতো ছোৱালী নিদিবই, মই আজি ছোৱালী চাবলৈ যাওঁহে, তই এইটো কিয় এনেকুৱা কৰিলি? বাপেকে মাতিছে বোলে নহয় একেবাৰে তই টিপতে কোনেও গম নাপায় বোলে, মই একদম ছেফটি কৰি ৰখাম। গ'ল, যোৱাৰ পিছত তোমাৰ শ্বশুৰবাৰ ঘৰ পোৱাই লগাই সিটো তাত ধুনীয়াকৈ চাহ জলপান খালে, চাহ জলপান খোৱাৰ পিছত ভাত খাবলৈ মাতিলে। গ'ল নহয় মোনাটো বাহিৰতে এৰি থৈ, মোনাটো বাহিৰতে এৰি থৈ গ'ল। আমিতো ভাত পানী খালোঁ, ভাত পানী খাই গৈ তামোল চালি খাই গৈ গুচি আহিলোঁ। মোনাটোৰ কথা সিও নাভাবিলে, মোৰো মনত নপৰিলে। আহি পেলাই শ্বশুৰবাৰে দেখা পালে, ফোন কৰি পেলাই মাতিছে, জোঁৱাই তুমিতো কৈছিলা বোলে মদ পানী একো নাখাওঁ, মোৰ ঘৰত ফুলটো বোলে কি কামত থৈ গৈছা, সেই বুলি কৈ লগাই দিলে য'তখন। তাক মই সুধিছোঁ সিটোতো পলাইছে, এতিয়া কি কৰিম কোৱাচোন বাৰু, এতিয়া মোক শ্বশুৰবাৰে ছোৱালী নিদিয়ে আৰু। সেইটোহে হ'লগৈ এতিয়া গৈ লৈ। কি ক'বা, বিমলক নি মোৰ একদম মানিটো চব চেচ আৰু বুজিছা। ঠিক আছে দিয়ক, ঠিক আছে দিয়ক, ঠিক আছে, হ'ব দিয়ক।